নমস্কাৰ এছামিছ হেল্থ টক্সত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ আজি হেল্থ টক্সত এটা অতি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিবলৈ গৈ আছোঁ সেইটো হৈছে যে কটন বাড মানে কটন বাডৰ সহায়েৰে যে আমি কাণৰ ময়লা চাফা কৰোঁ বা কাণৰ খজুৱতি হ'লে কটন বাডৰ সহায় লৈ সেই খজুৱতি গুচাবলৈ চেষ্টা কৰোঁ আচলতে এই যি কটন বাড আমাৰ কাণৰ কাৰণে কিমান যে ক্ষতিকাৰক আৰু কটন বাডৰ সহায়েৰে যেতিয়া আমি কাণৰ ময়লা চাফা কৰোঁ বা খজুৱতি গুচাবলৈ চেষ্টা কৰোঁ এনেকুৱা ক্ষেত্ৰত আমাৰ কাণৰ যে কিমান বেছি ক্ষতি সাধন কৰিব পাৰে বা সাংঘাতিক ধৰণৰ যে আমাৰ কাণ বেয়া কৰি দিব পাৰে সেইটো কথা কিন্তু আমি নাজানো গতিকে বলক তেনেকুৱা দুটা উদাহৰণ লৈ মই এই ভিডিঅ'টো কৰিবলৈ গৈ আছোঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক কাণ হৈছে আমাৰ গুৰুত্বপূৰ্ণ ইন্দ্ৰিয়সমূহৰ ভিতৰত এটা আপুনি ভাবকচোন যদিহে আপুনি কাণত একো এটা শুনিবলৈ নাপায় যেনেকৈ ধৰক আপুনি গান শুনিবলৈ পোৱা নাই চৰাই চিৰিকটিৰ মাত শুনিবলৈ পোৱা নাই আপুনি আপোনাৰ বন্ধু এজনে আপোনাক কিবা এটা কৈছে আপুনি শুনিবলৈ পোৱা নাই বা গাড়ী মটৰৰ শব্দ শুনিবলৈ পোৱা নাই তেতিয়াহ'লে আপোনাৰ জীৱনৰ আউটপুট কেনেকুৱা হ'ব বহুত সাংঘাতিক ধৰণে আপোনাৰ জীৱনটোক এইটো প্ৰভাৱ নেপেলায়নে কিন্তু আমি অলপ সচেতন হ'লে কিন্তু এনেকুৱা সমস্যাৰ পৰা কিন্তু আমি বহু পৰিমাণে বা এনেকুৱা বিপদৰ পৰা কিন্তু আমি ৰক্ষা পাব পাৰোঁ চাওক বিশেষজ্ঞসকলৰ মতে এই যি কটন বাড আছে এই কটন বাডৰ সহায়েৰে আমি কেতিয়াও কাণ চাফা কৰিব নালাগে বা কাণৰ ময়লা চাফা কৰিব নালাগে আচলতে কাণৰ যি ময়লা আচলতে সেই ময়লাটো হ'ল যে আমাৰ প্ৰতিজন মানুহৰে কাণত কিন্তু ৱেক্সৰ সৃষ্টি হয় আৰু ৱেক্সবোৰ লাহে লাহে যেতিয়া জমা হয় কাণত ময়লা হিচাপে এইবিলাক জমা হৈ গৈ আৰু বেছিভাগ ক্ষেত্ৰত মানুহে কটন বাডৰ সহায়েৰে কাণৰ এই ময়লাবোৰ চাফা কৰিব বিচাৰে আৰু এনেকুৱা ক্ষেত্ৰত কি হয় যে এই ময়লাবোৰ কিন্তু কেতিয়াও কাণৰ পৰা বাহিৰৰ ফালে ওলাই নাহে যেতিয়াই আপুনি কটন বাডৰ সহায় লৈ কাণৰ ময়লা চাফা কৰিব যাব এই ময়লাসমূহ কিন্তু কাণৰ ভিতৰ ফালে গুচি যাব আৰু এনেকুৱা ক্ষেত্ৰত যদিহে ময়লাবোৰ খুব টান হৈ থাকে তেতিয়াহ'লে কিন্তু আমাৰ যি কাণৰ পৰ্দা সেই কাণৰ পৰ্দা ফাটি যাব পাৰে বা ফাটি যোৱাৰ সম্ভাৱনা থাকে আৰু এনেকুৱা ক্ষেত্ৰত কিন্তু আমাৰ যি হিয়াৰিং সেই পাৰ্মানেণ্টলি আমাৰ হিয়াৰিং লছ হোৱাৰ সম্ভাৱনা থাকে সেইকাৰণে কেতিয়াও কটন বাডৰ সহায়ত আমি কাণ চাফা কৰিব নালাগে 2 নম্বৰটো হৈছে যে কেতিয়াবা আমি ধৰক কটন বাডৰ সহায় লৈ কাণ চাফা কৰি আছোঁ তেনেকুৱা ক্ষেত্ৰত যদি এই কটন বাডৰ অংশ এটা যদি কাণৰ ভিতৰত ৰৈ যায় তেতিয়াহ'লে সেই তাৰে পৰা কিন্তু খুব বেয়াকৈ ফাংগাল ইনফেকশ্যন হোৱাৰ সম্ভাৱনা থাকে আৰু এনেকুৱা ফাংগাল ইনফেকশ্যন পাছলৈ গৈ কিছুমান বেমাৰৰ সৃষ্টি কৰে যেনেকুৱা ভাৰ্টিগো বা ইমবেলেঞ্চৰ প্ৰব্লেম হয় মানে হিয়াৰিং ইমবেলেঞ্চ হোৱাৰ ফলত কেতিয়াবা এই ডিজিনেজৰ নিচিনা সমস্যা দেখা দিয়ে বা ভাৰ্টিগোৰ ক্ষেত্ৰত মূৰ ঘূৰোৱা সমস্যা এই সমস্যাবোৰ কিন্তু লাহে লাহে খুব ভয়ানক ৰূপ ধাৰণ কৰিব পাৰে এইবিলাক কিন্তু মোৰ কথা নহয় আচলতে এইবিলাক বিশেষজ্ঞসকলৰ কথা গতিকে কটন বাডৰ সহায়ত কেতিয়াও কাণ চাফা নকৰিব এই কটন বাডৰ সহায়েৰে আমি যদি কাণ চাফা কৰিবলৈ যাওঁ আমাৰ কাণৰ কাৰণে ই ভৱিষ্যতে খুব বেয়া ধৰণে প্ৰভাৱ পেলাব পাৰে যদিহে আমাৰ কাণত ময়লা আছে বা আপুনি ভাবিছে যে আপোনাৰ কাণত ময়লা হৈছে তেতিয়াহ'লে সেই ময়লা চাফা কৰাৰ কাৰণে যি বেষ্ট পদ্ধতি সেইটো হৈছে যে কাণত অলিভ অইল ইউজ কৰক 4 টোপাল অলিভ অইল কাণত দি সেইটো কিছু সময় থৈ দিয়াৰ পিছত কিন্তু এই যি কাণৰ ময়লা সেই ময়লাবোৰ কিন্তু কোমল হৈ যায় আৰু এই ময়লাবোৰ লাহে লাহে কাণৰ পৰা ওলাই যায় আৰু ইয়াতকৈ যদি বেছি সমস্যা কেতিয়াবা দেখা যায় যে আপোনাৰ কাণত বহুত বেছি পৰিমাণে ময়লা হৈছে তেতিয়া কিন্তু এনেকুৱা ক্ষেত্ৰত অতি সোনকালে এজন ডাক্তৰৰ পৰামৰ্শ লওক ইএনটি সাৰ্জন বা ইএনটি যিবোৰ ডাক্তৰ আছে সেই ডাক্তৰৰ পৰামৰ্শ লৈ আপুনি কাণ চাফা কৰক সেইটোহে উত্তম পদ্ধতি আজিলৈ এইখিনিতে সামৰিছোঁ যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ